যদি লাইফত কিবা এটা ডাঙৰ এচিভ কৰিম বুলি ভাবিছে তেতিয়াহ'লে ৰিস্ক ল'বই লাগিব, ৰিস্ক নোলোৱাকৈ একো নহয়। আৰু এইটো কথা হয়তো আমি সকলোৱে জানো, কিন্তু ৰিস্ক লোৱাৰ আগত কিছুমান ল'ব লগা সাৱধানতা আমি নলওঁ। তাৰে ভিতৰত হ'ল আপুনি ৰিস্ক লোৱাৰ আগতে আপুনি দুটা কথা মাইণ্ডত সদায় ক্লিয়াৰ ৰাখিব। ফাৰ্ষ্ট অফ অল আপোনাৰ নিজৰ ওপৰত বিশ্বাস, নিজৰ ছেল্ফ কনফিডেঞ্চ, যিটো ফিল্ডত আপুনি যাম বুলি ভাবিছে সেইটো বাই হুক এণ্ড বাই কুক মই কৰিয়ে দেখাম বুলি নিজৰ ওপৰত বিশ্বাস এটা থাকিব লাগিব। আৰু 2 নম্বৰ কথা, যিটো কাম আপুনি কৰিবলৈ লৈছে, যিটো কাম আপুনি কৰিম বুলি ভাবিছে, ৰিস্ক লৈ পেলাই সেই কামটোৰ ওপৰত প্ৰপাৰ নলেজ, যদি আপুনি নাজানাকৈ বা সাঁতুৰিব নাজানাকৈ যদি আপুনি পানীত জঁপিয়াই দিয়ে তেতিয়াহ'লে আপোনাৰ মৰাৰ চান্সেছটো বহুত বেছি বাঢ়ি যায়। গতিকে এই যিটো কাম কৰিম বুলি ভাবিছে তাৰ ওপৰত প্ৰপাৰ নলেজটো ৰখাটো বহুত বেছি প্ৰয়োজনীয়। তেতিয়াহ'লে আপোনাৰ ফেইলিয়াৰ হোৱাৰ চান্সেছ নাথাকেই, 99% নোহোৱা হৈ যায়। আপুনি এচিভ কৰিবই যিটো আপুনি কৰিম বুলি ভাবিছে। গতিকে ৰিস্ক লওক, ডাঙৰতকৈ ডাঙৰ ৰিস্ক লওক, কিন্তু ৰিস্ক লোৱাৰ লগতে এই দুটা বস্তু আমি গুৰুত্ব দিয়াটো বহুত বেছি প্ৰয়োজনীয়। কিন্তু কাৰণ কেতিয়াবা কি হয়, আমি ৰিস্ক লোৱাৰ আগতে বস্তুবোৰ ভাবি নাচাওঁ, বেলেগৰ কথা শুনি, বেলেগৰ কথা দেখি আমি ডাঙৰতকৈ ডাঙৰ ৰিস্ক লৈ লওঁ, আৰু যাৰ ফলত আমাৰ বহুত বেছি লছ হৈ যায়। আৰু সেই বস্তুৰ পৰা উঠোতে, সেই বস্তু ৰিকভাৰ কৰোঁতে আমাৰ বহুত বেছি সময় লাগি যায়। তো গতিকে ৰিস্ক লোৱাৰ আগতে এই দুটা বস্তু সদায় মাইণ্ডত ক্লিয়াৰ ৰাখক, আৰু সেই দুটা বস্তু যদি আপোনাৰ মাইণ্ডত ক্লিয়াৰ হৈছে তেতিয়াহ'লে আপুনি ডাঙৰতকৈ ডাঙৰ ৰিস্ক লওক, ডাঙৰতকৈ ডাঙৰ এচিভ কৰিব পাৰিব। আৰু গ'ল ডাঙৰ কৰক। যেতিয়ালৈকে আপুনি গ'ল ডাঙৰ নকৰে তেতিয়াহ'লে ডাঙৰ এচিভ কেতিয়াও কৰিব নোৱাৰিব। আৰু ডাঙৰ গ'লৰ কাৰণে সদায় ডাঙৰ ৰিস্ক ল'বই লাগিব, আৰু এই দুটা বস্তু আপুনি সদায় গুৰুত্ব দিবই লাগিব।